हेलो एभ्रिवान आज आपनालोকৰ কাৰণে মই আকৌ এটা ৰেচিপি লৈ আহিছো ৰেচিপিটো হৈছে বেঙেনা আৰু মাছৰ মুৰে জ্বলা ভাজি এই সবজিখিনি বনাবৰ বাবে মই বস্তুখিনি আগতীয়াকৈ যোগাৰকৈ লৈছো এয়া বেঙেনা মাছৰ মুৰ লৈছো সৰু পিয়াজ এটা কাটি লৈছো আদা নহৰু জলকীয়া কেঁচা জলকীয়া লৈছো তেজপাত পাঁচফোৰণ নিমখ হালধি আৰু গৰম মছলা লৈ লৈছো এয়া দেখিছে বেঙেনাখিনি মই এতিয়া ভালদৰে পানীৰ পৰা টুকি লৈছো পানী তিয়াই থৈছিল আগতীয়াকৈ তাৰপিছত এয়া দেখিছে পেনখন অকমান গৰম হ'ল তাতে পাঁচফোৰণখিনি দি দিছো প্ৰথমতে তেজপাত পিয়াজ কেঁচা জলকীয়া এই গোটেইখিনি মই তেলতে দি দিছো নিমখ হালধি সৰু চামুচে 2 চামুচ তাৰপিছত গৰম মছলা চামুচ দিম এইখিনি লৰাই লৈছো অলপ এই দেখিছে গৰম মছলা চামুচ দিছো অন্য বেলেগ মছলা একো ব্যৱহাৰ নাই কৰা মই অকল গৰম মছলাই দিছো এতিয়া আগতে কাটি থোৱা বেঙেনাখিনি দি দিছো সবজিখিনি ভালদৰে এবাৰ লৰাই লম তাৰ পাছতে মটৰখিনিও লগতে এড কৰি দিম এয়া মটৰখিনি দি দিছো লগতে ভালকৈ গোটেই সবজিখিনি লৰাই অলপমান দেৰি ঢাকি দিম যাতে সবজিখিনি ভালদৰে সিজি যায় এ দেখিছে মই ঢাকি দিছো অলপ দেৰি এতিয়া চেক কৰি চাও এবাৰ হৈছে নেকি এ দেখিছে সবজিখিনি অলপ সিজিছে প্ৰায় অলপ লৰাই দিছো গোটেইখিনি তাৰ পাছতে মাছৰ মুৰখিনিও লগতে এড কৰি দিম আলুখিনিও সিজিছে এয়া দেখিছে মাছৰ মুৰখিনি লগতে এড কৰি দিছো মই মাছৰ মুৰখিনি আগতীয়াকৈ ভাজি ৰাখিছিলো হে এতিয়া লগতে দি দিছো অলপ দেৰি আকৌ ঢাকি দিম ঢাকনা দি যাতে সবজিখিনিৰ লগত বেঙেনাখিনি হতি মানে মাছৰ মুৰখিনি যাতে ভালদৰে মিলি যায় এবাৰ আকৌ ঢাকি দিছো এয়া দেখিছেনে সবজিখিনি প্ৰায় হৈছে এতিয়া লাহে লাহে ধুনীয়া কালাৰো হৈছে আপোনালোকে দেখিছেনে গৰম মছলা আৰু হালধি দিছো অকল মই বেলেগ মছলা ব্যৱহাৰ কৰা নাই কালাৰটো দেখিবলৈ খুব সুন্দৰ হৈছে এয়া হৈ গ'ল সবজিখিনি এতিয়া ওপৰত মই ধনিয়া পাত অলপ দি দিছো বন্ধু বান্ধৱীসকল আশা কৰিছো আজি আপোনালোকে মোৰ ৰেচিপিটো চাই ভাল পাব যদি আপোনালোকৰ ভাল লাগে তেনহলে প্লিজ মোক লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব